হেল্ল' গাইজ, কি খবৰ? তোমালোকৰ সকলো ভালে আছা? ৱেলকাম টু মাই চেনেল। মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ তোমালোকক। তো মই আছোঁ ইয়াৰ ভেলাঘৰৰ ভিতৰত যিহেতু মাঘৰ বিহু, তো সকলোকে মাঘৰ বিহুৰ শুভেচ্ছা জনাইছোঁ। আৰু আজি আছে মাঘৰ বিহু উৰুকা। তো আজি ৰাতিকে ইয়াত পূৰা আগফালে ভোজ ভাত চলিব। এইফালে পূৰা খৰি আছে ইয়াত। এই গছজোপা যিজোপা মানে থৈ দিছে ন, এইজোপা ভাবিব পৰা তোমালোকে কিনো বস্তু বুলি। তো মানে এইজোপা কেলৈ দিছে, ৰাতিকে মানে লাইট চাইট দি অলপ মানে নৰাৰে বান্ধি মেলি অলপ ডেক'ৰেশ্যন কৰিব, অলপ ধুনীয়াকৈ লাইট চাইট দি। আৰু এইফালে হৈছে ইয়াত খানা চানা বনাবলৈ, মানে ৰাতি ক'ব নোৱাৰি ন, বৰষুণ কেনেকৈ আহিব পাৰে, আৰু এনেও লাগে বাৰু। তো সেইকাৰণে এইডোখৰত ভাত শাকখিনি বনাবলৈ এইডোখৰকৈ এনেকৈ বনাই দিয়া হৈছে। আৰু এইটো হৈছে নৰাঘৰ, আমাৰ ভেলাঘৰ যিটো আমি বনাইছিলোঁ। তো ভালকৈ মানে অলপ ভালকৈ ভিডিঅ'টো আগফালৰ পৰা পিছফালৰ পৰা মই দেখাই আছোঁ। তো গাইজ, ভেলাঘৰটো মানে 80% কাম হ'ল বুলি ক'ব পাৰি। বেছি কাম একো নাই ইয়াত। অকলে ইয়াত মেজিটো বনাবলৈ আছে, আৰু গছজোপাত লাইট চাইট লগাবলৈ আছে অলপ ধুনীয়াকৈ। তো আৰু এইডোখৰতো মানে খৰিখিনি এইডোখৰত ইয়াতো আৰু এজোপা গছ এনেকৈ দিয়া হ'ব, তাতো এনেকৈ লাইট চাইট লগোৱা হ'ব। ৰাতিকে বহুত বেছি ভাল লাগিব। তো তোমালোকক কৈছোঁ, ভিডিঅ'টো শেষলৈকে চোৱা। ভিডিঅ'টো শেষলৈকে চাবা বাৰু। আৰু মানে কি হয়, সেইটো ভিডিঅ' এতিয়ালৈকে দিবলৈ হ'লে বহুত বেছি দীঘল হৈ যাব ভিডিঅ'টো। মই সেইটো এটা মন গ'লে বেলেগ এটা ভিডিঅ'ত মানে বেলেগ এটা বনাই মেলি দিম যদি মন যায়। তো নহ'লেও বাৰু অলপকৈ লৈ পিনে ইয়াতে এড কৰি দিম। ৰাতিকে যদি মন নাযায় বনাবলৈ, তো নবনাওঁ। তো সেই আকৌ ৰাতিৰ ভিউটো তোমালোকক দেখুৱাই দিম, যদি বেলেগকৈ নবনাওঁ মানে খানা চানা খোৱা মেলা। তো আকৌ ৰাতিৰ ভিউটো তোমালোকক দেখুৱাই দিম। তো ৰাতিকে ভিউটো চাবা, সেইটো বহুত বেছি ভাল লাগিব। তো গাইজ, ভেলাঘৰৰ পৰা আহি এতিয়া মই স্কুটিখন লৈ যাব ওলালোঁ বাঁহবাৰীত আমাৰ নিচাদৰ ঘৰ আছে। তো পিঠা চিঠা অলপ দিওঁগৈ বিহু বুলি। তো মায়ে লৈ যাওঁ বুলি ক'লে। তো আৰু স্কুটিখনো বহুত দিন চলোৱা নাই, সেইকাৰণে বুলেটখন নাই আজি স্কুটিখনে চলাই যাওঁ। গাইজ, এতিয়া আগফালে ভেলাঘৰত বৰমাহঁতে আহি এতিয়া পূৰা চাফ চিকুণ কৰা লাগি গ'ল। মাহঁতে আহিছে, চাফ চিকুণ কৰিছে। তো গাইজ, আহি থাকোঁতে ৰাস্তা কিনাৰৰ পথাৰত আৰু এটা ভেলাঘৰ দেখিব পালোঁ। এইটো বহুত বেছি ধুনীয়া লাগিছে। কেনেকুৱা লাগিছে কমেণ্ট কৰা তোমালোকে। গাইজ, নেক্সট এইটো ভেলাঘৰ চেক কৰা। সেইটো বৰফত যে থাকে যে ইগলু, তো এনেকুৱা টাইপত এটা বনাবলৈ চেষ্টা কৰিছে। বহুত বেছি ভাল লাগিছে দেখি। আমাৰ নিচাদৰ এইফালে ওচৰৰ। তো ইয়াত ৰাতিকে সিহঁতি খানা খাব। তো কেনেকুৱা লাগিছে তোমালোকে কমেণ্ট কৰা। সেইটো কোনটো বেছি ভাল লাগিছে, আগত দেখুৱাটো বেছি ভাল লাগিছে নে এই ইগলু এইটো ভাল লাগিছে? গাইজ, এতিয়া ইয়াৰ ভিতৰত সোমাই চাওঁগৈ কেনেকুৱা লাগে, ভিতৰতনো কি কি আছে বা কেনেকুৱাকৈ বনাইছে, ভিতৰৰ চাইডটো কেনেকুৱা। তো গৈ চাওঁ, সোমাই চাওঁ।
মোৰ আজি খাবা না খানা ৰাতিকে নে এইটো ভেলা ঘৰটো মই কোন ক্লাছত পঢ়া কোন স্কুল আৰু ৰাজাই পঢ়োঙা বোলে কি কোন ক্লাছত আৰু চুদে গোটেই নামটো কৈ দিয়া আকৌ গোটেই নামটো ফুল নামটো তোমাৰ আৰু এইফালে ময়ূৰ আৰু ৰাজা আজি খানা চলিব ন অঁ হেৰি ময়ূৰে কি খোৱা গাহৰি নে ব্ৰইলাৰ নে কি ই আৰু ৰাজাই দুইটা খা গাহৰি খাওঁ এইফালে অচুদে বুইলা খানা পুৰা তো গাইজ এই ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ ইয়াতে এণ্ড কৰিব বিচাৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে দেন লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা